कार तो फोन आए थे बारे बारे हेलो हेलो नमस्कार सर नमस्कार नमस्कार मैं रिभार्सल प्राइवेट टेलिकমৰ পৰা কৈছো হয় নাকি হয় আমি জিপিসিত চাই লোকেশনটো আমাৰ কোম্পানী আপোনাৰ ঘৰৰ সন্মুখত পাইছো গতিকে আপোনাৰ খালি মাটিখিনিত আমাৰ টাৱাৰটো বহুৱাব বিচাৰিছো হয় নাকি এককালীন হিচাপে 50 লাখ টকা আমাৰ কোম্পানীৰ তৰফৰ পৰা পাব আৰু লগতে আমাৰ লৰা বা কোনো সম্পৰ্কে আমাৰ কোম্পানী চাকৰি পাব এই ৰাম দে বুঢ়া বুঢ়া তেতিয়াহলে মই তো ইগলেকে ভাবি থাকো হয় তেতিয়াহলে ঘৰত আমি সোনকালে গৈ আছো বাকি কথাখিনি আপোনাৰ ঘৰত গৈ কিনে পাতিম হয় নাকি দে সোনকালে আহিব হয় ঠিক আছে থ্যাংক ইউ ৰাখিছো দে ধন্যবাদ কাটো ফোন করছিল কে এই বাবা বস্তু বস একটা ভাল খবর কিবা রিভার্সেল না কি সেল কিবা একটা কোম্পানির পরে মানে আমার এই গায়ে খালি জায়গা আছে যে ওটা একটা টাওয়ার বহাবা খুঁজি সব ফালতু হিগিলা বিশ্বাসে নকরি এই নরে বাবা খরচ টাকা লক্ষ্মী ইনকা করে ঘুরে দিনা 50 লাখ টাকা দিব না হয় হিগিলা সব ফালতু তো ইনকা করে তার লাগে ঘুরে বেরিয়ে থাকা ভাল পাইছো তো ওটা একটা চাকরিও দিব উঠাই মিছা কথা চাকরি দিব ওরা 16,000 পরে দিব মাহে তো কি কাক ঘৰত আহিব দিবা ঘৰতে আহিব দিবা কিবা তোমাৰ একাউণ্ট থাকে না আজিকালি সেই একাউণ্ট ভৰাইলে কিবা কৰে পাব আমি আৰু এনে ল'ব না আমাৰ মাটি গ তে কোন বিলা আহিব তে আহা কথা কৈছে ফোনত এই মাত্ৰ কল হাসা কৰি আহিব তো কিবা ৰিভাৰ্সেল না কি সেল গল তেনকা কিবা মই বিশ্বাস নকৰো বিশ্বাস নকলে নহব এনেকে বহি থাকিলে হ'ব নেকি ক'ৰ পাৰে কি আহে এগুলা ঘৰত আহা লক্ষী ইনকা কৰে দে নেকি 50 লাখ টাকা এগু কি ধেমালি কথা নেকি চাকৰি করতে তে কাক দিবি মোক দিবি তোকে তো দিবার কারণে আরে হেৰিতে কি কৰিব আমাৰ জানে তার পাছত চিন্তা কৰিম আগত তোৰ কথা লাগে তোৰ বয়স হয়ে আছে বিয়া বাৰুখন কৰাব লাগে একটা কাজত লাগি থাক এনে থাকাত কৰি চাকৰি আশা কৰি মুখে দিবি তো তই না পেতে কাই পাবো দে তাহলে ভালে কথা এবারে তো মই বিয়া কৰাই লম তাহলে মই হেৰি খালি দোকানত যাই আহো তোৰ আৰু খালি আই দোকান খালি দোকানতে আড্ডা মাৰে আৰু অন্য তো কাম নাই আৰু কিবা একটা কাম উলিয়াই দিলে তোৰ এই পার্টি তোর না এই ফালতু খালি দোকান এই যে দোকানত যায় আড্ডা মারবো আর ঘরে আইয়া ভাত খাবো এই ইগোতে হইছে তার বৃত্তি লোকেশন মতেতো হয়তো ইটোই হ'ব লাগে পটাব লাগিব মহাজনজনক ৰ লেপটপটো হাততে লৈ লোৱাটো ভাল হ'ব মানুবা আছেনে নাই ঘৰত সোমাই দিও দিয়া খুৰা কাইবা নমস্কাৰ নমস্কাৰ এই আপোনাক যে কেইদিনমান আগতে ৰিভাৰ্সেল কোম্পানীৰ পৰা কল কৰিছিলো এই বাবা বাবা মই কত দিনৰ পৰা বাচ্চাই আছো বাবা বস বাবা ঠিক আছে খুৰা খুৰা আপোনাক যে দিনাখন কল কৰিছিলো তো ময়ে তো আজি আমাৰ কোম্পানীৰ নিয়মখিনি আপোনাক জনাই দিম আচ্ছা কেনেকৈ কি কৰিব লাগে আৰু আমি আমাৰ বহুত ঠাইত কোম্পানী আছে আপোনাক আমি দেখুৱাই আছো আমাৰ এই লেপটপত চাওক কিছুমানে বহুতে ফুৱা মানুহ আহে আপোনালোকে নিদিব চাগে তাকে মাতি এইবিলাক চাইছে এনেকা ঠাই আমি পাতিছো এইটো চা হয় না বিশ্বাস হৈছে আপোনাৰ কিছুমান মানুহ এনে আহে মানুহক এনেকৈ ঠকাব আমাৰ একদম
ৰেজিষ্টাৰ হোৱা হয় অঁ আমাৰ দিল্লীৰ হেড অফিচ আমাৰ আচ্ছা আচ্ছা তো আমাৰ এই কোম্পানীৰ কিছুমান নিয়ম আছে আপোনাৰ নিয়মখিনি কৈ দিছোঁ আপোনাৰ মাটিখিনি আপোনাৰ নিজৰ পাত্তা আছেনে নাই আছে 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 আমাৰ মেয়াদী পাত্তাৰ মাটি হয় অঁ ভাল কথা বহুত ভাল কথা অঁ আৰু আপুনি ধৰ যিখিনি কি কৰিব পইচা পাব তাৰ কাৰণে আপুনি এটা একাউণ্ট দিব লাগিব আমাক অঁ আছে একাউণ্টো আছে ভোটাৰ ID আছে পেন কাৰ্ড আছে আৰু কিবা কিবি আজিকালিতো বহুত কিবা কিবি না আধাৰ কাৰ্ড এইবিলাক দিব লাগিব অঁ অঁ আৰু চাকৰিটো আপুনি কৰিবনে আপোনাৰ ল'ৰাই না কৰিব মোৰ ল'ৰাই কৰিব ঐ এনে বেকাৰ আছে না অঁ বেকাৰ অঁ দৰমহা ভাল দৰমহা পাব দে দে আৰু দে এইখিনি আৰু আমাৰ কোম্পানীৰ নিয়ম অঁ আপোনাক কেনেকুৱা লাগিছে এই মইতো ভালে পাইছোঁ ভাল পাইছে অঁ ভালে হ'ব হ'ব দিম কোনো কথা নাই ঠিক আছে তাৰপিছত আপোনাৰ ল'ৰাজনৰ কাৰণে ভোটাৰ ID দিব লাগিব বেংক একাউণ্ট দিব লাগিব আৰু আপোনাৰো দিব লাগিব কাৰণ আপোনাৰ মাটিত থাকিব আপোনাৰো দিব লাগিব বেংক একাউণ্টটো তাৰপিছত হৈ যাব আৰু মোটামুটি 15 দিন 20 দিনৰ পিছত ষ্টাৰ্ট হ'ব কাম তাৰপিছত হৈ যাব আৰু কোম্পানীটো ষ্টাৰ্ট হোৱাৰ লগে লগে আপুনি আৰু আপোনাৰ ল'ৰা পইচা পাই থাকিব কোম্পানীৰ পৰা দে 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 এইখিনি নমস্কাৰ নমস্কাৰ বিৰাট মই ভাল পাইছোঁ দেই হয় তো এতিয়া এই বস্তুখিনি আমাক দি দিয়ক এই একাউণ্টখন দিয়ক ভোটাৰ ID খন দিয়ক অঁ এইটো দিম দিয়া আছেগে জিলা হেৰি হয় যাবৰ বিলাক দিলেই হ'ল হয় পুৰা একাউণ্টখন পালে ভাল আছিল আপোনাৰ কামটো সোনকালে হৈ যাব অঁ দে 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 ৰ মই লৈ আহোঁ এই হেৰি বুঢ়ী মা ক'ত থৈছে তই একাউণ্টখন মুৰ্গী আজি পাইছোঁ আৰু ইয়াতে বেছি এনেকুৱা কৰা নহ'ব বেলেগ ঠাই মাথা মাৰিব লাগিব অঁ হ'ব এইখানে বেংক একাউণ্ট বেংক একাউণ্টখনত পইচা আছেনে নাই আছে এই তাৰ বিয়াৰ কাৰণে 80,000 মান টকা কিবা কিবি কৰি থৈছিলোঁ ঘৰে 80,000 হৈ যাব একাউণ্টটো মই ইয়াতে একাউণ্ট নম্বৰটো লৈছোঁ ইয়াতে আচ্ছা আচ্ছা দে দে ল আপোনাক দিব নালাগে এখন হৈ গৈছে দে 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 আৰু বাকীখিনি আপোনাক জনাই দিম আৰু আপোনাৰ ইয়াতে মোটামুটি 2 দিনৰ পিছত আমাৰ কোম্পানীৰ গাড়ী আহি মাল পেলাই দি যাব দে 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 ঠিক আছে খুৰা আজি আৰু পলম নকৰোঁ মই বেলেগত যাব লাগিব মোৰ আচ্ছা আচ্ছা হয় দে ঠিক আছে আহা অঁ ভাল ভাল ঠিক আছে খুৰা আহিছোঁ অঁ দে দে ভাল এই ভগৱান আপুনি সেই যি কৰি এইবাৰ ভাল কৰে বিয়াখন হ'ব লাগে মই ভাবিতে হেৰি কৰিছোঁ ঠিক ভগৱানে পঠিয়াই দিছে ৰে প্ৰভু চাবি আৰু ঐ বা এই কিবা মোবাইলটো বাজিছে ৰে কিবা মেছেজ না কি আহিছে ঐ বা তো হত্যা এই কিবা মেছেজ আহিছে চাব হেই পইচা ওলাইছা পইচা ওলোৱা মেছেজ আছে ক'ত পইচা ওলাইছোঁ মই তোর পয়সা আছিল 80,000 টাকা 80,000 টাকা আকৌ নাই একটাও হে রাম কি উল্টে গো কি কথা কইছ গোটা হে কোম্পানিত দিছ তুমি তো প্রোডাক্ট তুলে লয়ে গেছে না কইছে একটাও টাকা নাই তোর মোবাইল রাম কি যে ইনকা রে রাম এটা তাহলে নাই আর মোর পয়সা গো 1 টাকাও নাই সর্বনাশ মই ফেলাই করুম তো কি গো বস্তু ফালতু বলিয়া এই মই কি কেনাত পাম এগুলি কোন মানুষ ইনকা করে আহে এগুলি মানুষ মোগো গলালে রাজতে যাকে তাকে বিশ্বাস করিস মাত্র ইবারে তো হই পর বিয়া করবা এলা কি করুম মই কোর পরে আহে নিদালে ইনকা হে মই না কোট বিছিরে পামু মা কোট পাঠা কে মিনা কোর পরে বা আসিন মতে ইনকা পুছাও নাই হাই এ হচ্ছে দালাই গরে তো মই কি মোরাই হলার মই তালে বন্ধুসকল আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে যদি আমাৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে লাইক কৰক শেয়াৰ কৰক লগতে সাবস্ক্রাইব করো আৰু 100 টকা বেল আইকনটো বজাই দিব তেতিয়াহ'লে আপোনালোকে আমাৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব ধন্যবাদ